নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে অৰুণোদয় অসম আৰু ষ্টুডিঅ'ত মই সুদক্ষিণা দিব লৈছো মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। হোজাই মুৰাদঝাৰ আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত কালি নিশা 4টাকৈ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়। মুৰাদঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক শশধৰ কলিতাৰ নেতৃত্বত আৰু গাঁওৰক্ষী বাহিনীৰ নিয়মীয়া তহলদাৰীৰ তালাচীত কালি নিশা এটা গৰু পোৱালি সহ 4টাকৈ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী। চাওক এই ৰিপৰ্ট। হয়, মুৰাদঝাৰ আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত কালি নিশা 4টাকৈ গৰু ধৰিবলৈ সক্ষম হয় আৰু জানিব পৰা মতে মুৰাদঝাৰ আৰক্ষী থানাৰ পৰিদৰ্শক শশধৰ কলিতাৰ নেতৃত্বত আৰু গাঁওৰক্ষী বাহিনীৰ নিয়মীয়া তহলদাৰীত মুৰাদঝাৰ থানা এলেকাৰ পৰা গৰু পোৱালিসহ 4টাকৈ গৰু ধৰা পৰে। এই গৰুকেইটা চুৰি গৰু বুলি আৰক্ষীয়ে প্ৰকাশ কৰে আৰু অৱশ্যে ইয়াৰ গৰাকী এতিয়াও পোৱা নাই। উল্লেখ্য যে পূব যমুনা মৌডঙ্গা কৃষি পাম নিগমৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক হাফিজ উদ্দিন খান, চাৰিং পথাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক হাৰিছ আলী, অক্সেক পথাৰ দক্ষিণ গাঁওৰক্ষী মিছবা উদ্দিন আহমেদ, মুৰাদঝাৰ বজাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক জয়নাল উদ্দিনৰ সহযোগত এই অভিযান সফল হয়। উল্লেখযোগ্য যে আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ এনে ভূমিকাই সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। গৰুখিনি হঠাৎ নহয় 2টা-2:30টাৰ সময় আমাৰ হাফিজ সাহেবে ফোন মাৰিছে। পিছেদি টহলদাৰী আমাৰ থানাৰ মুৰাদঝাৰ থানাৰ টহলদাৰী পাৰ্টি গৈ আছে। টহলদাৰী পাৰ্টিক দেখি পেলাই হাফিজে টৰ্চ মাৰিলে। তাৰপিছত মানুহ আছিল নে নাই, 1-2টা গাড়ী আহি আছে। পিছফালে টহলদাৰী আমাৰ মুৰাদঝাৰৰ টহলদাৰী, তাৰপিছত হাফিজ আছিল আগত পাহাৰা দি আছে গাঁওৰক্ষী বাহিনীৰ। তাৰপিছত দেখি পেলাই গৰুখিনি এৰি মানুহ পলাই গুচি গ'ল। তেখেতে আৰু মানুহখিনিও পোৱা নাই, টহলদাৰীও মানুহখিনি পোৱা নাই। গাড়ী লৈ আহিছিল সিহঁতে গাড়ী লৈ আহিছে না খোজকাঢ়ি আহিছে, এইটো খোজকাঢ়িয়ে হ'ব। পিছত পিছফালে আমাৰ মুৰাদঝাৰ থানাৰ টহলদাৰী পাৰ্টি আছিল, আগফালে হাফিজ আছিল। তাৰপিছত মাজত সোমাই গ'ল চাগে, তাৰ কাৰণে দেখিলে সিহঁতে পলাই যোৱা ভাল গৰুখিনি এৰি। সেইটো কাৰণে গৰুখিনি পেলাই থৈ সিহঁত গুচি গ'ল। পিছত আমাৰ হাফিজ ছাৰে আমাৰ অচি ছাৰৰ লগত যোগাযোগ কৰি মুৰাদঝাৰ থানাৰ গৰুখিনি সমজাই দিছে। কোনোবা যদি গৰুৰ গৰাকী ওলায় তেতিয়া আমাৰ মুৰাদঝাৰ থানাৰ অচিৰ লগত যোগাযোগ কৰি গৰুখিনি নিব পাৰিব। না, আমি সদায় পহৰা দি আছোঁ। আমি পহৰা দি থকা সময়ত আমি ডেইলি পহৰা দিওঁ। যোৱা ৰাতি 2:30মান বজাত কোনোবা চোৰে চুৰি কৰি গৰু লৈ যোৱা সময়ত আমাৰ টৰ্চ লাইট দেখা পায় চোৰকেইটা গৰু পেলাই থৈ সিহঁতে পলাইছে। আমি সিহঁতক ধৰিব পৰা নাই। তাৰপিছত আমি গৰুকেইটা ৰাখিছোঁ। পুলিচক এতিয়া আমি গৰুকেইটা সমজাই দিছোঁ। আমাৰ টহলদাৰ বাহিনীও আছিল মুৰাদঝাৰৰ। 4টা গৰু, 2টা হ'ল দমৰা পোৱালি, এটা গাই গৰু আৰু এটা পোৱালি, সৰু পোৱালি, চিঞৰি পোৱালি। ওলাইছে নেকি মানুহ? না, কোনো মানুহ ওলোৱা নাই। আমি মানুহ পোৱা নাই, সন্ধান কৰিছোঁ, মানুহ পোৱা নাই। এতিয়া ক'ত ৰাখিব? এতিয়া থানাতে থাকিব গৰুকেইটা।